ভাই ঈদৰ 2 দিন পাৰ হৈ গ'ল, কিন্তু এতিয়াও সেই দিনটোৰ কথা মনত আছে। হয়, সেইদিনা সকলোৱে কিমান আনন্দ কৰিলে, বিশেষকৈ সেই মিঠাই কেইটাৰ সোৱাদ এতিয়াও মুখত লাগি আছে। বেয়া নালাগে ঈদত মিঠাই আৰু সোৱাদ খাবলৈ পায়, কিন্তু সকলোতকৈ আনন্দ লাগিছিল যেতিয়া আমাৰ আত্মীয়সকল আহিছিল। হয়, আৰু যেতিয়া আমি নতুন কাপোৰ পিন্ধি ঈদগাহলৈ গ'লো, সেইটো অনুভৱ একেবাৰে অলগ আছিল। সকলোৱে নতুন কাপোৰত দেখিবলৈ কিমান সুন্দৰ লাগিছিল। মই আৰু ফাতিমাই একেলগে ফটোশ্বুট কৰিলো, কিমান ধুনীয়া লাগিছিল। হয়, তোমালোকৰ ফটোশ্বুট দেখি মই হাঁহিবলৈ ধৰিছিলো, কিন্তু এইটো কথা নাজানা বাজেটৰ ভিতৰতে কেনেকৈ সামৰি ললো। ঠিকেই ক'লা জুবেৰ, কিন্তু সকলো মিলি ঈদটো একেবাৰে স্মৰণীয় হৈ থাকিল। ঠিকেই ক'লা, এতিয়া আকৌ অহা বছৰৰ ঈদৰ বাবে অপেক্ষা কৰিব লাগিব। সঁচাই, ঈদ কেৱল এটা দিন নহয়, ই সুখ শান্তিৰ এক অভিজ্ঞতা। সকলোৱে একেলগে মিলি আনন্দ কৰিলে সেইটোৱে আটাইতকৈ দামী। ভিডিঅ'বোৰ খালি চালে নহ'ব, ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিব লাগিব।